যিসকলে আজিৰ ডেটত আইৰণ পানী খাই আছে গতিকে পানীয়ে মানুহৰ প্ৰাণ আৰু কিমান টকাত আপোনালোকে পানীৰ ব্যৱসায় কৰিব পাৰিব আপোনালোকৰ ঘৰত হয়তো এইটো লেয়াৰটো শেষ হৈ যাব পাৰে আইৰণ এইটো লেয়াৰটো শেষ হৈ যাব পাৰে বা এইটো লেয়াৰটো আপোনাৰ শেষ হ'ব পাৰে নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আজি আপোনালোকলৈ বহুত ডাঙৰ এটা ইউনিক ভিডিঅ' লৈ আহিছোঁ প্ৰত্যেকজন ব্যক্তিক পানীৰ প্ৰয়োজন আৰু এই পানীয়ে মানুহক বেমাৰো কৰিছে আৰু এই পানীয়ে মানুহক প্ৰাণো দিছে গতিকে আপোনালোকক মই এই কথাষা ক'ব বিচাৰিছোঁ যে বহু ব্যক্তিয়ে আজিৰ ডেটত আইৰণ পানী খাই আছে যদি আপুনি আইৰণ পানী খাই আছে তেতিয়াহ'লে আইৰণ পানীটো নোখোৱা কেনেকৈ কৰিব সেই বিষয়টো মই আপোনালোকক জনাম আৰু আজি আছোঁ মই জাগিৰ ৰোডত আৰু মোৰ লগত দাদা এজন আছে দাদা নমস্কাৰ তো পোনপ্ৰথমে আপোনাৰ ভাল নামটো কওক মোৰ নাম আসলাম সিদ্দিক যিসকলে আজিৰ ডেটত আইৰণ পানী খাই আছে গতিকে পানীয়ে মানুহৰ প্ৰাণ আৰু পানীৰ মানুহৰ যদি পানী খাব নাপায় তেতিয়াহ'লে মানে ভালো নালাগে গতিকে আৰু বহু ব্যক্তি আছে ধৰক পানীৰ ব্যৱসায় কৰিব বিচাৰে বা বহু ব্যক্তি আছে খেতি পথাৰত পানী দিব বিচাৰে বা বহু ব্যক্তি আছে ধৰক ঘৰতে বৰিং এটা কৰিব বিচাৰে চ' এই বৰিংটো যে কৰিব বিচাৰে বা এই বিজনেছ যে আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকক এটা মেচিনৰ প্ৰয়োজন হ'ব মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত সৰ্বপ্ৰথম আপোনালোকে আনিছে কেনেকৈ আপোনালোকে এই কামটো কৰি দিয়ে নিশ্চয় ফাৰ্ষ্ট আমি ঠাইটো চাইম যিখিনি ঠাইত আমাক দেখাব যে মালিকে অৰ্ডাৰ দিব যে এইখিনি ঠাইত বৰিং কৰাব লাগে হয় আমি অকণমান আগলৈ যাওঁ হয় কওক বৰিঙৰ অৰ্ডাৰটো আহিলে হয় অৰ্ডাৰ আহে পিছত সমস্ত বস্তু ইয়াৰ পৰা মেচিন যাব হয় মেচিনৰ তলত গাড়ীৰ টেংকি এটা আছে টেংকি এটা যাব হয় খালি আমাৰ অৰ্ডাৰটো দিলে হ'ল সব বস্তু আমি নিজে ইয়াৰ পৰা লৈ যাম লৈ যাই গোটেই পানীত একদম উলিয়াই দিয়ে আপোনালোকৰ টেংকিত ভৰাই থৈ আমি পেমেণ্টলৈ গুচি আহিম আপোনালোকে 1% হেডেক ল'ব নালাগে গোটেই A to Z আমি কৰি দিম অ'কে A to Z তেওঁলোকে কৰি দিম বুলি কৈছে মানে যদি আপোনাৰ ঘৰত যদি আইৰণ পানী খাই আছে তেতিয়াহ'লে আইৰণ পানী আজিৰ পৰা খাব নালাগে কিয়নো আপোনালোকৰ আইৰণ পানী নাখাবৰ কাৰণে এনেধৰণৰ এটা মেচিন ল'ব লাগিব মেচিনটো আপোনালোকে কিনিব নালাগে আপোনালোকক মই আৰু এটা বস্তু দেখাওঁ আইৰণ পানী যে ওলায় কিয় ওলায় মই আপোনালোকক দেখুৱাই আছোঁ এইফালে আহক কেমেৰাটো এইফালে আহক চাওক ইয়াতে আপোনাৰ মাটিৰ মানে বালিৰ লেয়াৰ আছে চাওক ইয়াত 14টা ভাগত বালিৰ লেয়াৰ আছে এইটো হৈছে ফাৰ্ষ্ট লেয়াৰ মানে যেতিয়া বৰিংটো কৰে নহয় এইটো ফাৰ্ষ্ট লেয়াৰ এই ফাৰ্ষ্ট লেয়াৰ এইটোত আপোনাৰ আইৰণ ওলায় এইটোতো আইৰণ ওলায় এইটোতো আইৰণ ওলায় আৰু এইটোতো আইৰণ ওলায় 140 ফুটত এই পাথৰটো ওলাইছে চাওক 140 ফুটত গতিকে ইয়াত আপোনাৰ আইৰণ শেষ হৈ গৈছে গতিকে আইৰণ শেষ কৰিবলৈ হ'লে তেতিয়াহ'লে এনেধৰণৰ মিস্ত্ৰী প্ৰয়োজন হ'ব আপোনালোকৰ আৰু এই মেচিনটো আপোনালোকে ক'ৰ পৰা লৈ যাব কিমান টকাৰ ভিতৰত আপোনালোকৰ আইৰণ পানী নাইকিয়া হ'ব আৰু কিমান টকাত আপোনালোকে পানীৰ ব্যৱসায় কৰিব পাৰিব এই কামটো শেষ কৰি গতিকে দাদাজনে ক'ব কেনেধৰণে আপোনালোকে কৰি দিয়ে তো আমিতো ফাৰ্ষ্টত ফুড চিষ্টেম কৰোঁ বেচিকেলি ফুড চিষ্টেম কৰোঁ ঠাইলৈ কথা কিছুমান লোকেশ্যনত বেছি কৰিব লাগে কিছুমান লোকেশ্যনত বহুত কম কৰিব লাগে এতিয়া কিছুমান লোকেশ্যনত 100-150 ফিটতো পানী পোৱা যায় আৰু কিছুমান লোকেশ্যনত বেছি যাব লাগে 300 ফিট তো এইটো বেচিকেলি আমি ফুড চিষ্টেম কৰা যায় হয় বেচিকেলি তেওঁলোকে ফুড চিষ্টেমত কৰে আৰু আপোনালোকে ফুড চিষ্টেমত কৰাই ভাল হ'ব কিয়নো ফুড চিষ্টেমত কৰিলে গোটেই অল মেটেৰিয়েল তেওঁলোকে দি পেলাই আপোনালোকক ফুড চিষ্টেমত এই কামখিনি কৰি দিব মই ভাবোঁ আপোনালোকে ফুড চিষ্টেমত কৰক আৰু আপোনালোকে যে এই ফুড চিষ্টেমত যে কৰি যে আছে যে ধৰক কিমান ফুটলৈকে আপোনালোকে কাম কৰে এইটো মেচিনৰ কেপাচিটি হ'ল 500 ফিটলৈকে কিন্তু আমি ভাবোঁ যে ইমানলৈকে যাব দৰকাৰ নাই বেছি এভাৰেজ 200 ফিটলৈকে চবতে আজিকালি আমাৰ মৰিগাঁও অঞ্চলৰ মৰিগাঁও অঞ্চলতো 200 লৈকে হৈছে কিন্তু লোকেশ্যনৰ কথা ক'ৰবাত বেছি কৰিব লাগে ক'ৰবাত কম কৰিব লাগে আৰু আমাৰ মেচিনৰ কেপাচিটি হ'ল 500 ফিটলৈকে 500 ফিটলৈকে পানী বৰিং কৰিব পাৰি আমি কিমান ইঞ্চি খানে আপোনালোকে এইটো আমি আৰম্ভ কৰোঁ আপোনাৰ 10 ইঞ্চিৰ পৰা 10 ইঞ্চি 12 ইঞ্চি 14 ইঞ্চি 16 ইঞ্চিলৈকে আমি খানে আৰু পাহাৰীয়া অঞ্চলত খানে নে নাই আপোনালোকে পাহাৰীয়া অঞ্চলতো নিশ্চয় খানো সেইকাৰণে পাহাৰীয়া অঞ্চলত গ'লে গোটেইকেইটা বস্তু আমি ইয়াৰ পৰা যোগান দি কৰি লৈ যাব লাগিব ওকে যেহেতু তাত হিলছ এৰিয়া এক্সেক্টলি আপুনি যদি পাহাৰ অঞ্চলৰ পৰা যদি ভিডিঅ' চাই আছে যদি আপোনাৰ যদি পানীৰ প্ৰব্লেম আছে আপোনাৰ ঘৰত তেতিয়াহ'লে আপোনালোকে দাদাক আপোনালোকে কণ্টেক্ট কৰিব স্ক্ৰীনৰ নাম্বাৰটো আহি আছে চ' আপোনালোকে 10 ইঞ্চিৰ পৰা 16 ইঞ্চিলৈকে আপোনালোকে বৰিং কৰিব পাৰিব ফুড চিষ্টেমত তেওঁলোকে কাম কৰে ফুড চিষ্টেমটো আপোনালোকে ফোনত জানি ল'ব মই আপোনালোকক অন কেমেৰাত মই কৈ নিদিওঁ এই কথাষাৰ আপোনালোকে তেওঁলোকৰ লগত পাতি ল'ব আৰু পাতি আপোনালোকে গোটেই মেটেৰিয়েলখিনি তেওঁলোকে আপোনালোকৰ ঘৰত নি পেলাই আপোনালোকৰ 1% হেডেক নাই তেওঁলোকে যদি এটা নাটো যদি লাগে সেই নাটটো তেওঁলোকে লৈ যাব গতিকে আপোনালোকে হেডেক ল'বলগীয়া নাই আপোনালোকে ঠাই দেখাব সেই ঠাইত আপোনালোকৰ বৰিং হ'ব আৰু পিছদিনাৰ পৰা আপোনালোকে পানী খোৱা আৰম্ভ কৰিব পাৰিব পানীৰে প্ৰাণ হয় আৰু আইৰণ পানী খালে কি হয় লাষ্ট পৰ্যায়ত চ' আপোনালোকে গম পাইছে গতিকে মই আপোনালোকক যদি আপোনালোকে যদি বৰিং কৰিম বুলি ভাবিছে
নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট, অসমৰ যিকোনো ঠাইত যদি আপুনি যদি বৰিং কৰিম বুলি যদি ভাবিছে তেতিয়াহ'লে দাদাকে আপোনালোকে কণ্টেক্ট কৰক। দাদাই আপোনালোকৰ ঘৰত এই মেচিন নি আৰু তেওঁলোকৰ এচেচৰিজ আৰু বহুত কিবা কিবি আছে, টেংকি আছে, বহুত কিবা কিবি লৈ পেলাই আপোনালোকৰ ঘৰত পহুঁচি যাব আৰু ধন টকা পইচা কথা তেওঁলোকৰ আপোনালোকে পাতি ল'ব। আৰু মই এই মাটিৰ লেয়াৰবিলাক দেখুৱাই দিছোঁ। গতিকে এই মাটিৰ লেয়াৰ আপোনালোকৰ ঘৰত হয়তো এইটো লেয়াৰটো শেষ হৈ যাব পাৰে আইৰণ, এইটো লেয়াৰটো শেষ হৈ যাব পাৰে বা এইটো লেয়াৰটো আপোনাৰ শেষ হ'ব পাৰে। গতিকে সেইটো মানে বৰিং কৰিলেহে ওলাই পৰিব। এইটোত একেবাৰে নাই নেকি? এইটোত একেবাৰে নাই, এইটো একদম লাষ্ট টাইম পাথৰ ওলাই গৈছেগৈ, দেখিছে? গতিকে আপোনালোকৰ সেই বৰিঙৰ ওপৰত মানে ডিপেণ্ড কৰিব যে আপোনালোকৰ পানীটো আইৰণ ওলাইছে নে নাই। গতিকে এই দাদাহঁতক বা এই দাদাক আপোনালোকে যেতিয়া লৈ যাব, তেওঁলোকে যেতিয়া বস্তুটো বৰিং কৰিব, লাষ্ট প্ৰথম পৰ্যায়ৰ পৰা তেওঁলোকে খান্দি খান্দি বালিটো উলিয়াই উলিয়াই আপোনালোকক দেখাব যে এইটোতহে আপোনালোকৰ মানে আইৰণটো শেষ হৈছে। গতিকে আপোনালোকে তাতেই বৰিংটো ফিক্স কৰি মেচিন বহাই আপোনালোকে ওপৰত চেণ্টেক্স বহাই বা টেংকি বহাই ল'ব পাৰিব। মই আপোনালোকে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' দিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহোঁ, জয় আই অসম, ধন্যবাদ।